আমাৰ ঘৰত সোলাৰ পেনেল ইনষ্টল কৰা হ'ল। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক আৰু লাইক কমেণ্ট কৰিব। এয়া 5খন সোলাৰ পেনেল লগোৱা হৈছে আমাৰ ঘৰত। যিহেতু বেছিকৈও লগাব পাৰে বা কমকৈও লগাব পাৰে, নিজৰ কিমানখিনি দৰকাৰ হয়, কিমান ইউনিট এদিনত আপোনাক দৰকাৰ হয় কাৰেণ্ট, সেইটো হিচাপত তেওঁলোকে লগাই দিয়ে। এডাল হ'ল আৰ্থিঙৰ কি কাম আপোনালোকেতো জানেই, বিজুলী ঢেৰেকনিৰ পৰা ৰক্ষা কৰে। এইখিনি মিটাৰ তেওঁলোকে লগাই দিয়ে। প্ৰচেছটো দীঘলীয়া। আপোনালোকে লোন ল'ব পাৰিব, যিহেতু এতিয়া ছাবচিডি চলি আছে। SBIৰ পৰা আপোনালোকে লোন ল'ব পাৰিব। গোটেই প্ৰচেছটোত 2,10,000 পৰে আৰু চেণ্ট্ৰেলৰ পৰা লগালগ 10 দিনৰ ভিতৰত 85,000 85,000 ঘূৰাই দিয়ে। বাকীখিনি আপোনাৰ লোন হিচাপে চলি থাকিব। মাহে মাহে আপোনাৰ একাউণ্টৰ পৰা কাট গৈ থাকিব উইথ ইণ্টাৰেষ্ট। আৰু 40,000 টকা অসম চৰকাৰে দিয়ে, ষ্টেট গভৰ্ণমেণ্টে দিয়ে, যিটো এতিয়ালৈকে আমি পোৱা নাই। যোনটো চেণ্ট্ৰেলৰ পইচা সেইটো আমি পালোঁ। ধন্যবাদ।